অগ্নি পৰীক্ষা। কিমাননো আৰু অগ্নি পৰীক্ষা দিম? নিস্তেজ হৈ যাব এই কায়। বুজি উঠা নাইনে? বিলীন হৈ যাব চিৰদিনলৈ, মাথো ৰৈ যাব এমুঠি চাই। জানকীও এদিন ভাগৰি পৰিছিল, ভাগি পৰিছিল, হৈ পৰিছিল বাক্ৰুদ্ধ। অগ্নিৰ তাপত দগ্ধ হোৱাৰ ভয়ত নহয়, না কিম্বা মৃত্যুৰ ভয়ত। ব্যথিত হৈছিল, শোকাৰ্ত হৈছিল কেৱল প্ৰিয়জনৰ অবিশ্বাস, কৃত্ৰিম প্ৰেম দেখি। উচুপি উঠিছিল প্ৰাণৰ প্ৰিয়জনৰ উপেক্ষাত, ফুলি উঠিছিল ৰঙা মদাৰ, সাৰ পাই উঠিছিল কেকটাছবোৰ। কিন্তু জানকীৰ পুতৌ হৈছিল, কাৰণ তেওঁ বুজিছিল অন্তৰ্দ্বন্দ্ব হতাশা প্ৰিয়জনৰ। সেই অনুৰূপ জানকীৰ নহল। জানকী যে সচ্ছল, তেওঁতেই আত্মা, তেওঁতেই বিলীন, তেওঁতেই নিঃশেষ। মূল্যহীন প্ৰেমৰ অহেতুক যন্ত্ৰণাত বোৱাব নিবিচাৰে নিজক। আকৌ উপেক্ষাৰ বেদনাত বাৰে বাৰে বিহবলা হোৱাতকৈ একেবাৰে গুচি যাওঁ অজান দেশলৈ। কিমাননো আৰু অগ্নি পৰীক্ষা দিম? নালাগে দিব প্ৰমাণ অগ্নিয়ে, নালাগে ধূসৰ হৃদয়ৰ মৰম। নিদিওঁ আৰু অগ্নি পৰীক্ষা, নিদিওঁ আৰু অগ্নি পৰীক্ষা।